এফালে পায় এতিয়া উবন গাঁও সোমাই থৈছে বৰ্তমান বাচ্চাকেইটা আহা কিমান ধুনীয়া খেলি আছে এতিয়া আমি এতিয়া কাষৰ পৰা পামগৈ এতিয়া উবন পাইছোঁ এতিয়া পালোহি আৰু সমুদ্ৰ জল ভাই ল'ব এইটো পালোহি মায়ামৰা সত্ৰ নামঘৰ গাঁৱত অৱস্থা হৈ আছে কথা এই যাম এতিয়া টানি মেলি আলু দে ইমান সৰু কিন্তু বনাই নাই দলংখন গঁৰাটো কাষৰ কথা পানী এতিয়া পালোহি আৰু এতিয়া উঠিছিলোঁ কাষৰ কথা কাষৰ কথা পৰিৱেশটো চাই লওঁ আজি বৃহস্পতিবাৰ আজি বন্ধ থাকে দোকানবিলাক কিন্তু বিশেষ যিটো প্ৰয়োজন আছে সেই দোকানবিলাকে খোলা থাকে তাৰপৰা বাকী দোকানবিলাক চব বন্ধ থাকে কাষৰ পৰা আজি নিমাও মাও পৰিলে ছাৰ নাই ভিতৰত কি পেজত গ'ল পাহৰিম দে বহুত পাহৰিম এতিয়া মই কাষৰ পৰা আহিলোঁ কাষৰ পৰা বজাৰ এটা কৰিলোঁ ঘৰখন বেংকত সোমালোঁ পাৰিলোঁ আপোনালোকক এতিয়া কাষৰ পৰা আপোনালোকক দেখাই দিলোঁ আৰু এতিয়া কাষৰ পৰা এতিয়া সেইজান পালোঁ গাঁও এতিয়া এখন গাঁও সেইজান বুলি কয় ঘৰলৈ পোৱালৈকে দেখাম দিয়া আৰু বৰ্তমান আপোনালোকে চাই ৰাখকচোন ধুনীয়াকৈ সেইজান এখন গাঁও সেইজান আৰু অলপ পিছত এতিয়া কি পামগৈ আপোনালোকক গম পাব এতিয়া এইফালে চাওক এইটো বলিন মন্দিৰ শ্ৰী ডাঙৰীয়া বাবা মন্দিৰ এইফালে এতিয়া বলিন মন্দিৰ যায় এইফালে এতিয়া এইখিনি টেঙাপথা পায় টেঙাপথা গাঁওখন আপোনালোকে দেখাবলৈ চেষ্টা কৰিম একদম ৰাস্তা এইফালে এতিয়া টেঙাপথা গাঁও কাজিজান চাৰিআলি পালোহি এতিয়া ৰাস্তাটো ঢাকি এইফালে কাজিজান যায় আৰু এতিয়া আমি বৰ্তমান গৈ আছোঁ টঙনা আমাৰ ৰঞ্জিত গাই দোকানত বজাৰমান কৰিম আৰু যামগৈ আৰু ভাই দৰা বাকী চব ঠিকে আছ ভাই ইয়াত থাক মই এনেই দৰাৰ লগত মাছ থাকি এতিয়া টঙনা মাছ গাঁও পালোঁ এইখন দলং চাই পাহাৰ আৰু অলপ পিছত মেইন টঙনা টাউন দেখি পামগৈ এতিয়া আৰু অলপমান বাকী আছে আমাৰ ৰঞ্জিত কাই দোকানত বজাৰ ফি কৰি লওঁ 10 টকা 20 টকামান পইচা আনিছোঁ দি থৈ যাওঁ 220 লাডুটো আনিলি দে লাডু দে 5টামান দামটো আছিলে টেমাটো এনেকুৱা এটা দে মোক কটাই নাই যে কণী বিহু নাই
সেই টিকা জনতা বিখন নাখায় নহয় মোৰ তাত কি বাৰু দেহাতি এই চলাই থাকিলে হ'ল নাই এতিয়া পেকেট এইখিনিয়ে যিখিনি আছে সেইখিনি লৈ লোৱা আৰু এটা কি নাই এইটো কি মাল জাল আছে নহয় এইটো কি আছে এইটো বাদ দে এইখিনিকে ল'লোঁ আৰু বজাৰ চা কওঁ পইচা পাতি দিম অইনা পাতি দি কিনি ঘৰতে ঘৰ যাম আৰু দেই এইটো চাই থৈছোঁ চাই ইমান টানকৈ না এজন দিছোঁ 1.5 কেজি হ'ব 300 টকা দিব লাগিব লগত দোকান নাই পেলা দে হিচাপটো কৰ এবাৰ এতিয়া প্ৰথম আৰম্ভণিত মই এখন দলংখন চাই লওঁ আৰম্ভণিত এইটো ৰাস্তা দি চাব দেই এইটো ৰাস্তা গৈছোঁ তেতিয়া আকৌ এদিকে পাই এতিয়া গৈ আহোঁ একেবাৰে ঘৰতে দেখামগৈ আৰু